Hello friends, আজি গৰু বিহু। আজি আমি গৰুকেইটা গা ধুৱাম। আহকচোন আমি কেনেকে গৰুকেইটা গা ধুৱাও। এয়া মই ককাৰ লগত লাও বেঙেনা কাটি আছো। এয়া ককাই কেৰেলা কাটি আছে। এয়া মোৰ ভন্টি ৰ'জ। আমি কাটি এতিয়া হ'ল। আমি কি কাটিলো চাওঁ আহক। এয়া লাও, এয়া বেঙেনা, এয়া হালধি, এয়া কেৰেলা আৰু এয়া থেকেৰা। এয়া ককায়ে গৰুক মাহ হালধিয়ে নোৱাইছে। এয়া এনেদৰে মাহ হালধি সানি নোৱাইছে। এয়া ময়ো মাহ হালধি নোৱাবলৈ লৈছো। এয়া ককাই চাট বাৰীত লাও বেঙেনা চিলাই আছে। এয়া মোৰ ভন্টি ৰ'জ। এয়া কাষতে মোৰ পাপাও আছে। ককাক পাপাই সহায় কৰি দিছে। এডাল গুদুৰ তাই মনটো ভাল লাগিব নহয় ৰ'বা। এয়া মই গৰুক গা ধুৱাইছো। এয়া ককায়ে গৰুক গা ধুৱাইছে। এয়া গৰুক লাও বেঙেনা থেকেৰা দিছো। লাও খা বেঙেনা খা কৈছো।
এয়া টেবুলত পিঠা পনা সজাই থোৱা হৈছে। এয়া চাহ। এয়া আমি সকলোৱে চাহৰ লগত পিঠা পনা খাম। এয়া আমি সকলোৱে বহি চাহ খাইছো। এয়া ককা, আইতা, পাপা, টিংকুদা, এয়া ভন্টি, মই, আমি সকলোৱে চাহ খাই আছো। ইউটিউবে মোলে নাচায় গুডু হাই ফ্ৰেন্স কৈ দিয়া এয়া মুখাঘৰত ভন্টি আৰু ককা। এয়া ককাই ভাগৱত পঢ়ি আছে। সদা নিৰস্ত কুহকম সত্যম পৰম ধীমহি ধৰ্ম প্ৰকৃত পৰম নিৰ্মল শৰণাং হতাং বেদ বাস্তৱ মাত্ৰ বস্তু শিৱদং তাপতৈৰ্ণলম শ্ৰীমদ ভাগৱতে মহামুনি কীৰ্তে কিংবা পুৰুৰি সদু হৃদ বুদ্ধেতে সত্ৰ পৃথিৱী পুষ্পকো বিচ্ছৎকলত নিগম কল্পতৰু গলিতং ফলং শুকং মুখাদ মিত্ৰ দৰ্ভসংযুক্তং পিয়ত ভাগৱতং ৰসমালয়ং মুহুৰহু ৰসিকা ভুবি ভাবুকা কৃষ্ণ প্ৰভু হৰি ৰাম দণ্ডৱতে কৰি নতি উঠি কৰ দুই জুৰি এবে নিস্তাৰিলো বুলিলন্ত তুমি শুদ্ধ বুদ্ধ সত্য মায়াৰ অতীত নিত্য চিদানন্দ এক জ্ঞানময় আপুনি স্বতন্ত্ৰ হুয়া লোক শিক্ষা দৰসিয়া কৰা নিজ মায়া আশ্ৰয়। এয়া আমি সকলোৱে ককা আইতাক তামোল পাণ দি সেৱা কৰিছো। সোনকালে ডাঙৰ হৈ পঢ়া শুনা সকলো ফালৰ পৰা পাৰ্গত হয় স্কুললৈ যাবলৈ মন যায় তাকে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ হয় বোলে সেই তামোলখন দিয়া তামোল গছৰ লগা ক'ব প্ৰাৰ্থনী এইটা তামোলখন কৰি আজৰি দে ভক্তিভাৱ ৰাখিব লাগে তেজৰ শক্তি দি ভক্তি বঢ়াব লাগে